হেল্ল' এভৰিৱান, বৰ্তমান আহিছোঁ মই গুৱাহাটী বিশ্ববিদ্যালয় বটানিকেল গাৰ্ডেন। তো আমাৰ মানে লগৰখিনিৰ লগতে আমাৰ এতিয়া এছাইনমেণ্ট এটা দিছিলে। আমাৰ বৰ্তমান এটা ফিল্ম মেকিঙৰ ৱৰ্কশ্বপ এটা চলি আছে। তো সেই ৱৰ্কশ্বপটোতে এটা এছাইনমেণ্ট কামত আমি বৰ্তমান বটানিকেল গাৰ্ডেনখন আহিছোঁ। মই ফ্ৰণ্ট গেটখন দেখুৱাম, আগত ভিতৰৰ গোটেইখিনি দেখাই লওঁ। আৰু বটানিকেল গাৰ্ডেনখন ক'ব গ'লে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট আৰু বটানী ডিপাৰ্টমেণ্টৰ বেক চাইডে আছে। আৰু ইয়াৰ ভিতৰত সোমাব হ'লে পাৰ্মিশ্যন ল'ব লাগে, চবকে এনেই সোমাব যাব নিদিয়ে। তো এতিয়া বহুত ধুনীয়া এখন বটানিকেল গাৰ্ডেন বুলি ক'ব পাৰি। আৰু চাৰিওফালে গছ, এটা বহুত সুন্দৰ পৰিৱেশ, বহুত কিবা কিবি বস্তু আছে। আৰু ইয়াত মানে সোমাবলৈ মেইন বস্তু এইটোৱে, পাৰ্মিশ্যন ল'ব লাগে। আৰু তো এতিয়া আমাৰ লগৰখিনিৰ লগত শশাংকৰ আছে, দিদি আছে, অৰূপ আছে, ৰাহুল আছে, মৃদুল আছে। তো আমিকেইটা গৈ আছোঁ। তো বাকী কি পাওঁ এবাৰ চাওঁ, আৰু গোটেই গাৰ্ডেনখন এবাৰ দেখাবলৈ সকলোকে চেষ্টা কৰিম মই এই ভিডিঅ'টোতে। আৰু ইয়াত মানে স্পেচিয়েলি বটানী ষ্টুডেণ্টছখিনি মানে অলপমান তাহাঁতৰ বেছিকৈ কাম থাকে, আৰু মেবি চাগে জুলজি ষ্টুডেণ্টছখিনি কাম থাকে। আৰু বাকী বেলেগ ষ্টুডেণ্টছৰ ইমানকৈ কাম নাথাকে। কোনোবাই যদি কেতিয়াবা আহিব বিচাৰে বা সোমাব বিচাৰে ইয়াৰ ভিতৰত, তেতিয়াহ'লে এখন এপ্লিকেশ্যন লিখি পেলাই ইয়াতে দিব লাগে, কিহৰ কাৰণে আহিছে, কি কৰিব আহিছে, এনেকৈ সেই ডিটেইলছটো ইয়াত HOD ওচৰত পাৰ্মিশ্যনটো ল'ব লাগে। চবে কামত লাগি গৈছে। বাকী দিদি নি দুটা বাকী লাগি যায় কামত পুৰা। আমাৰ দিদি এতিয়া বৰ্তমান ডাইৰেক্টৰ এছাইনমেণ্টটোৰ। আৰু বাকী সৰুৰ পৰা এটা গান এটা হ'লে ভাল আছিলে আজি আমাৰ অডিয়েঞ্চখিনিক, মানে সৰুৰ পৰা গান লাগিবই। আৰু মিডিলে ধুনীয়াকৈ শ্বুট কৰি আছে। খালি এটাই বস্তু বহুত দিগদাৰ দিছে, মহখিনি মানে খাই দিছে একেবাৰে জান। শশাংকই বহুত কনচেনট্ৰেট কৰি পেলাই শ্বুট কৰি আছে, অলপ কনচেনট্ৰেশ্যন ব্ৰেক কৰি নিদিওঁ। আৰু মিডিলে বহুত টেনশ্যন শ্বুট কৰি আছে আজি। তো এইফালে এনেকুৱা ভিতৰলৈ কিবা এটা আছে, আমি যাওঁ ভিতৰলৈ। আৰু এইফালে মোৰ হিচাপত চাগে পানী যেতিয়া বাৰিষা হৈ যায়গৈ, বাৰিষা হ'লে ইয়াত গোটেই পানী এনেকুৱা ভৰ্তি হৈ যায়গৈ। আৰু ইয়াত ক'ব গ'লে অলপমান মাহলটো হাটকে, মানে গুৱাহাটীত এৰিয়া এইখিনি ইমান জালুকবাৰী আশে পাশে ইমান হাল্লা গাড়ী চাড়ী সেইবিলাক যেন ফিলেই নহয়, ক'ৰবাত বেলেগ এখন জেগাত অহা নিচিনা ফিল হয় আৰু ইয়াত ক'ব গ'লে। আৰু বাকী পখিলা বহুত ঘূৰি ফুৰিছে, মানে ক'ব গ'লে মেইনলি পখিলা য'ত থাকে তাত পলিউশ্যন নাথাকে। এই জেগাটো পলিউশ্যন একেবাৰে নাই। আৰু এইখন পাহাৰখন আছে, এইখন গুৱাহাটী ইউনিভাৰ্চিটি আৰু AEC মাজত এখন পাহাৰ আছিলে, সেই পাহাৰখনে হয় এইখন পাহাৰখন। আৰু গুৱাহাটী ইউনিভাৰ্চিটিত সেইটোৱে সমস্যা, মহৰ মানে সাংঘাতিক উৎপাত, সেইটো এটা বহুত দিগদাৰ দিয়ে। সকলো জেগাতে যিমানে ডিপাৰ্টমেণ্ট আছে, যিমানে হোষ্টেল আছে, সাংঘাতিক মহৰ উৎপাত। তো এতিয়া আমি কোনফালে আহিছোঁ আমিও গম নাপাওঁ, দেখা যাব। খালি পৰিৱেশটো বিৰাটে ভাল লাগিছে। আৰু এতিয়া টকৌ গছ ন, ইয়াৰ পৰা এইটো হেৰি বনাই, কিবা এটা বনাই নহয় জানো, জাপি বনাই এইবোৰ গাঁৱত। জাপি বনাই, হা হা। আৰু তামোলটো বহুত টাইট হয়, বহুত টান, খাব নোৱাৰি তামোল। এই নাই এই টকৌ পাতেৰে দেখিছিলোঁ নলবাৰীত, যেতিয়া মানে আমি এটা ডকুমেণ্টাৰী শ্বুট কৰিব গৈছিলোঁ হেৰি কাৰণে, জাপি বনোৱাটো। তো ইয়াতে মানে এই টকৌ পাত ডাঙৰ ডাঙৰ আনিছিলে, সেইকেইটা দি বনাইছিলে জাপি। সেইখন পাহাৰ মিডল শ্বুট চলি আছে পুৰা। তো ওপৰ ফালেও যাব পাৰি চাগে, এবাৰ ওপৰ ফালে গৈ আহোঁগৈ এতিয়া। ইয়াত আহিলে এই জেকেট চেকেট লগাব। বৰ্তমান আমি এতিয়া অলপমান ৰৈ আছোঁ, লগৰকেইজনে চবেই শ্বুট কৰি আছে। আৰু মই ক'ব গ'লে মে' মাহৰ পৰা অলপমান স্পেচিয়েল ছিৰিজ কিছুমান উলিয়াম। তো যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল নতুনকৈ গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব বিচাৰে, তেনেকুৱাকৈ ইচ এণ্ড এভৰি ডিপাৰ্টমেণ্টৰ, চব ডিপাৰ্টমেণ্টৰ মানে যিসকল ছিনিয়ৰ আছে বা আমাৰ লগৰো আছে, তো সকলোৰে লগতে মই অলপমান পডকাষ্ট নিচিনাকৈ মে' জুন মাহত সকলোকে দিব চেষ্টা কৰিম, যে কিদৰে প্ৰস্তুতি কৰিব লাগে, কিদৰে পঢ়িব লাগে, সেই বস্তুবিলাক অলপমান মোৰ চেনেলটোত আহিব। আৰু ইয়াৰ পিছতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মোৰ বন্ধু বহুতখিনি আছে, তো তেখেতসকলৰ লগতো মই অলপমান যোগাযোগ কৰিব চেষ্টা কৰিম, মানে মোৰ চেনেলটো অলপমান চবকে দিব চেষ্টা কৰিম। আৰু এইফালে কটন ইউনিভাৰ্চিটিটো আৰু তেজপুৰ ইউনিভাৰ্চিটিটো চাওঁ এনেকুৱাকৈ। তো বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ বা বেলেগ বেলেগ ইউনিভাৰ্চিটিবিলাকৰ মাষ্টাৰ্ছ ক'ৰ্চবিলাকৰ কিদৰে এডমিশ্যন হয়, সেইখিনি বস্তু প্ৰথম বস্তু দিব চেষ্টা কৰিম। তাৰপিছত কেনেকৈ এটা ডিপাৰ্টমেণ্টৰ, এতিয়া বটানী ডিপাৰ্টমেণ্টৰ বেলেগ ধৰণৰকৈ এডমিশ্যন প্ৰচেছটো, তাৰ
পঢ়া প্ৰক্ৰিয়াটো বেলেগ এতিয়া কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ বেলেগ ফিজিক্সৰ বেলেগ এতিয়া আমাৰ ডিপাৰ্টমেণ্ট মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টতো বেলেগ হয় আমাৰ ইয়াত পৰ্টফলিঅ' জমা দিব লাগে পাৰ্চনেল ইণ্টাৰভিউ হয় প্ৰথমতে পৰীক্ষা হ'ব একেলগে পৰীক্ষাটো হ'ব আৰু তাৰপৰা চিলেক্ট কৰি পেলাই আমাৰ এতিয়া পাৰ্চনেল ইণ্টাৰভিউ হ'ব পৰ্টফলিঅ' জমা দিব লাগে ঢেৰ কাম হয় আমাৰ ডিপাৰ্টমেণ্টত সেই তেনেকৈ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ চিষ্টেমখিনি মানে মই চেনেলটোতে দেখুৱাম আৰু কোনোবাই যদি নতুনকৈ মানে এডমিশ্যন ল'ব বিচাৰে বা এনেকুৱাকৈ আছা তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিলে আগন্তুক দিনলৈ ভিডিঅ'খিনি তোমালোকে পাই থাকিবা আৰু মই এই চেনেলটোৰ মাধ্যমেৰে তোমালোকক সহায় কৰিব চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু মোৰ লগৰখিনিও আছে আৰু তেনেকৈ আমি এই চেনেলটোৰ মানে অলপমান এডুকেশ্যন ফিল্ডত মানে এই মাষ্টাৰ্ছৰ বস্তুখিনি দিব চেষ্টা কৰিম আৰু যিমানখিনি আমাক কৰিব লগা আছিলে কৰি ল'লোঁ দিদিহঁতেও আৰু মৃদুল ইহঁতেও গোটেইকেইটাই মানে শ্বুট কৰিলে মানে ভালকৈ তেতিয়া আমি ইয়াৰ পৰা ওলাওঁ ক'ব গ'লে সাংঘাতিক বহুত মহৰ কামোৰ খালোঁ বৰ্তমান তো এতিয়া গৈ আছোঁ আমি আৰু ডিপাৰ্টমেণ্টলৈ আৰু ক'ব গ'লে আমাৰ ডিপাৰ্টমেণ্টত মানে বহুত ইণ্টাৰেষ্টিং কাম চলি থাকে তো এনেকুৱাকৈ একদম বৰিং নহয় বস্তুবিলাক বস্তু ঢেৰ আছে সেইকাৰণে কৰি পেলাই আমাৰ ভাল লাগে নতুন কাম সদায় কৰা নিচিনা লাগে আমাৰ বৰ্তমান এতিয়া 3 days ফিল্ম মেকিঙৰ ৱৰ্কশ্বপটো চলি আছে তো আজি ডে নম্বৰ 2 অহাকালি ডে 3 হ'ব তেতিয়া এটা এছাইনমেণ্টত আমি কৰিলোঁ তো এতিয়া বটানিকেল গাৰ্ডেনৰ পৰা আমি ওলাম ইয়াতে মানে ৰেজিষ্ট্ৰেশ্যন অফিচটো আছে তাৰপিছত ইয়াৰ পৰা আমি যাওঁ এইখনে গেট মই আগফালৰ পৰা এবাৰ গেটখন দেখাই দিম তো আৰু সকলোৱে যিটো এই ডিপাৰ্টমেণ্টত দেখিছে সেইটো কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট আৰু সেই পিছফালে বটানী ডিপাৰ্টমেণ্ট আছে আৰু এইখনে মানে আমাৰ যিটো বটানিকেল গাৰ্ডেন হয় তো বটানিকেল গাৰ্ডেনৰ মেইন গেটটো মানে মেইন গেট সেইফালৰ পৰা এণ্ট্ৰি কৰা যায় তো বৰ্তমান আমি এতিয়া গৈ থাকোঁ আমাৰ লগৰকেইটাৰ লগত Too scared now, thinking I should call up on I think it's hard how we always wait another day How we watch things that kids walk away